গাইজ গোস্বামীজ কিচেনত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ অসমীয়া এবিধ থলুৱা খাদ্য ভেদাইলতা নৰসিংহ আৰু মাছৰ জোল। গতিকে নৰসিংহ আৰু ভেদাইলতাৰ গুণাগুণৰ কথা মই আপোনালোকক নকলেও আপোনালোকে ভালদৰে জানে আৰু খাবলৈও খুব সুন্দৰ হয় ৰেচিপিটো। গতিকে আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইয়া ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি মই ছিঙি আনি ধুই মেলি এয়া ৰেডি কৰি লৈছোঁ ৰান্ধিবৰ বাবে। এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত দি পেলাই গুড়া কৰি ল'ম। দেখিছেনে? এতিয়া অকণমান মই লৈছোঁ চাহৰ চামুচৰ আগত জালুকৰ গুড়া। তাৰপাছত ইয়াৰ বাবে মই ল'লোঁ আদা নহৰু অলপমান ৰেডি কৰি এইখিনি মই খুন্দনাত খুন্দি ল'ম। এয়া মিডিয়াম চাইজৰ দুটা আলু মই কাটি ধুই লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ, দুটা কেঁচা জলকীয়া মই কাটি কুটি ৰেডি কৰি লৈছোঁ। ইয়াৰ পিছতে মই আলু দুটা কুকাৰত অকণমান পানী দি অকণমান বইল কৰি ল'ম। এয়া আলু দুটা মই এতিয়া পানী অকণমান দি গেছত তুলি দিম। এতিয়া মই লাহে লাহে মিক্সি বাতিত ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি পেষ্ট বনাই ল'ম। এয়া দেখিলেনে গুড়া হৈ গৈছে। এইখিনি মই এতিয়া এটা চচপেনত ঢালি ল'লোঁ। ইয়াতে অলপ বাতিটো অখালি পেলাই অলপমান পানী দিম আৰু বেছি নহয়, দি পেলাই মই এইখিনি এক উতল দিয়াই ল'ম। দেখিলেনে? এইখিনি মই এতিয়া গেছৰ ফ্লেম অন কৰি ইয়াত মই পাতি দিছোঁ। এইখিনি উতল অহালৈকে মই বাট চাওঁ। ভেদাইলতাৰ জোলখিনি উতলি গৈছে। ইয়াত মই এতিয়া অকণমান জালুকৰ গুড়া দেখুৱাইছিলোঁ মই আগতে, সেইখিনি মই ইয়াতে দি দিছোঁ। গেছৰ ফ্লেম অফ কৰি দিছোঁ। আনফালে মই মাছ ভাজিয়ে আছিলোঁ, দেখুৱাবলৈ আপোনালোকক নহ'ল আগৰ পৰাই। এয়া মাছ ভজা মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই মাছকেইজোখৰ নমাই ল'লোঁ এয়া কাঁহী এখনত। ইয়াতে মই পিঁয়াজখিনি ঢালি দিছোঁ। কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি মই দি দিছোঁ। তাৰপিছত ইয়াতে মই এতিয়া আগতীয়াকৈ পিচি ৰখা আদা নহৰু পেষ্টটো যোগ কৰি দিছোঁ। এতিয়া এইখিনি অকণমান বাদামী কালাৰ নোহোৱালৈকে মই এনেধৰণে লৰাই যাম। হালধি দিছোঁ জোখত আৰু সোৱাদ অনুসৰি মই ইয়াতে এতিয়া নিমখ দিম। তাৰপিছত আকৌ অকণমান সময় নিমখ হালধিখিনি মিহলি হৈ নোযোৱালৈকে এনেধৰণে লৰাই যাম। নিমখ হালধিখিনি মিহলি হৈ গৈছে। ইয়াতে আলুখিনি মই যোগ কৰি দিলোঁ সিজাই থোৱা, আৰু আলুখিনি ৰঙা কৰি নোযোৱালৈকে অকণমান ভাঙি দিম আলুখিনি, আৰু ইয়াতে মই এতিয়া আলুখিনি ভাজি ল'ম। এয়া আলু ভজা হৈ গৈছে, দেখিছেনে? ইয়াতে মই ভেদাইলতাৰ জোলখিনি গৰম কৰি থৈছিলোঁ যে, এইখিনি মই ইয়াতে এতিয়া ঢালি দিলোঁ। এতিয়া মই একেলগতে মাছখিনিও ইয়াতে যোগ কৰি দিম। এয়া যোগ কৰি দিছোঁ আৰু উতল নহালৈকে ভালদৰে মই এইখিনি ইয়াতে অলপ লৰাই পেলাই ঢাকি থ'ম। এয়া দেখিলেনে? হৈয়ে গৈছে, জোল প্ৰায়খিনি হৈয়ে গৈছেগৈ আৰু খাওঁ খাওঁ লাগি গৈছে নহয় জানো? এতিয়া মই এয়া গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিম। খুব টেষ্ট লাগে খাই। আপোনালোকেও এনেধৰণে বনাই খাওক। আপোনালোকে বনাই খায়, মই নাখায় বুলি ক'ব যোৱা নাই, কিন্তু আজি মই বনোৱা ধৰণে আপোনালোকে বনাই এবাৰ খাই চাওক।
মোক কমেণ্ট কৰি জনাব, কেনে পালে লাইক কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।